নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ অতিকে জনপ্ৰিয় এটা ৰেচিপি, পিঠাগুড়িৰ সৈতে গাহৰিৰ মাংস। অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ ভিতৰত অন্যতম। আহকচোন চাওঁ মই কেনেদৰে বনাইছোঁ। ইয়াৰ বাবে মই লৈছোঁ আধা কেজিমান জোখৰ গাহৰি মাংস। এটা পিঁয়াজ কাটি লৈছোঁ, বেছি পিঁয়াজ ইউজ নকৰিলেও হ'ব। ইয়াত লৈছোঁ 1 চামুচকৈ হালধি, মিট মছলা আৰু ৰেড চিলি পাউডাৰ পানী দি গুলি লৈছোঁ। কেৰাহী গৰম হোৱাত দিছোঁ মই মিঠাতেল, আৰু তেল গৰম হ'ল। এতিয়া মই ইয়াতে দি দিছোঁ পিঁয়াজখিনি। ইয়াৰ বাহিৰে মই একো মছলা, গোটা মছলাই হওক একো ইউজ কৰা নাই। আৰু এয়া চাওক পিঁয়াজখিনি ৰঙচুৱা পৰিছে। আৰু এতিয়া মই ইয়াতে যিখিনি মছলা মই গুলি থৈছিলোঁ এইখিনি দি দিছোঁ। বাতিটোত লাগি থোৱাখিনি মই অলপ পানী দি দিছোঁ আকৌ, আৰু ভালদৰে লৰাই দিছোঁ। আৰু ইয়াতে মই জোখমতে নিমখ দিছোঁ। মছলাবিলাক এনেদৰে দিলে দেৰি নাযায়, সেইটো কাৰণে মই এনেদৰে দিছোঁ। আৰু এইখিনি মছলাখিনি সিজি গৈছে। এইটো সময়তে মই দি দিম ইয়াতে মাংসখিনি। মাংসখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিছোঁ। আৰু মাংসখিনি এনেদৰে ঢাকোন নলগোৱাকৈ হাই ফ্লেমত মই ভাজি থাকিম। এনেদৰে ভাজিলে ইয়াৰ পানীখিনি শুকাই যাব আৰু তেলখিনি ওলোৱা ষ্টাৰ্ট হৈছে। ইয়াত চাওক তেল ওলোৱা ষ্টাৰ্ট হৈছে। আৰু চাওক লৰাই থাকিব মাজে মাজে, নহ'লে দেৰি যাব। আৰু চাওক মাংসবিলাক গলিবলৈ ষ্টাৰ্ট হৈছে, তেল মাংসবিলাক। আদা নহৰু মই খুন্দি লৈছোঁ খুন্দুনাত। আৰু এইটো সময়ত মই দিছোঁ এটা বিলাহী, অলপ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। আৰু এতিয়া মই দি দিছোঁ 1 চামুচ আদা নহৰু খুন্দা, গোটেইখিনি দিয়া নাই। আৰু 1 চামুচমান জোখৰ মই থৈ দিছোঁ, পিছত দিম। আৰু এইখিনি ভালদৰে লৰাই লৈ মই যিহেতু বিলাহীখিনি গলিব লাগিব, সেইটো কাৰণে মই ঢাকনখন মাৰি দিম। আৰু মাজে মাজে লৰাই থাকিব লাগে, নহ'লে তলত লাগি ধৰিব নহয়। বিলাহীবোৰ যিহেতু মই ডাঙৰকৈ দিছোঁ, গতিকে গলিবলৈ অকণমান টাইম লাগিছে। একো নাই, পুনৰ মই ঢাকনখন লগাই দিম। আৰু চাওক বিলাহীখিনি ধুনীয়াকৈ গলিছে। একদম সম্পূৰ্ণ গলি নগ'লেও হ'ব, অকণমান থাকিলেও বেয়া নালাগে। আৰু এতিয়া মই ইয়াতে দি দিম আলু। আলু দিয়াৰ পিছত ঢাকনখন লগাই দিম। আৰু এয়া চাওক পূৰা তেল ওলাইছে। যিহেতু অলপ লাগিও ধৰিছে, মই ইয়াত দি দিম অলপ পানী। পানী একেবাৰে দি নিদিওঁ, অলপ অলপকৈ দি সিজাম। আৰু পানী দি ঢাকনখন লগাই আকৌ সিজিবলৈ দিম। আৰু মাংসখিনিত মই দিম মূলা পাত। এই মূলা শাকখিনি কাটি থৈছোঁ মই, আৰু কোমলীয়া মূলাও দি দিছোঁ। আৰু এয়া চাওক মাংসখিনিৰ পৰা তেল আকৌ ওলাইছে, পানীখিনি শুকাই গৈছে। এতিয়া মই কাটি থোৱা মূলা শাকখিনি ইয়াতে দি দিম। মূলা, লাই শাক যিয়েই নিদিয়ক লাগে, খাবলৈ বিৰাটেই ভাল হয়। আৰু এইখিনি মই হাতেৰে ছিঙিহে লৈছোঁ, মই কটাৰী ইউজ কৰা নাই। আৰু এইখিনি মই এতিয়া ঢাকনখন মাৰি দিছোঁ। যেতিয়া অলপ লেৰেলি যাব, তেতিয়া লৰাবলৈ ভাল হ'ব। আৰু এইখিনি চাওক লেৰেলি গৈছে। এতিয়া মই লাহেকৈ লৰাই দিছোঁ। অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ, ডাঙৰ ডাঙৰকৈ দিলে খাবলৈ ভাল লাগে গাহৰি মাংসৰ লগত। আৰু এইখিনি চাওক লেৰেলি গৈছে। আৰু এতিয়া মই যিখিনি আদা নহৰু থৈ দিছিলোঁ যে, সেইখিনি মই এতিয়া এইটো সময়তে দি দিছোঁ। আৰু এতিয়া 1 মিনিটমানৰ কাৰণে পুনৰ ঢাকনিখন লগাই দিছোঁ। আৰু এয়া চাওক আৰু মই এতিয়া জোখত পানী দি দিছোঁ।
আৰু এয়া চাওক ধুনীয়াকৈ উতলিছে আৰু গোটেইখিনি বস্তু সিজিলে আৰু এইটো সময়ত ধুনীয়াকৈ উতলি আছে আৰু গোটেইখিনি বস্তু সিজি আহিছে আৰু এইটো সময়তে মই দি দিছোঁ পিঠাগুড়ি। মই দিছোঁ ইয়াত ভজা পিঠাগুড়ি প্ৰায় ডাঙৰ চামুচেৰে 4 চামুচমান জোখৰ দি দিছোঁ আৰু পিঠাগুড়িখিনি দিয়াৰ লগে লগে ধুনীয়াকৈ লৰাই দিব, নহ'লে গোটা বান্ধি যাব। সেয়া চাওক পিঠাগুড়িখিনি দিয়াৰ লগে লগে আপোনাৰ গ্ৰেভিটো বহুত ডাঠ হৈ আহিব আৰু সেইটো কাৰণে ভালদৰে লৰাই দিব। চাওক আৰু অকণমান দেৰি মই ঢাকনখন লগাই দিছোঁ। এয়া চাওক পিঠাগুড়ি দিয়াৰ পিছত কালাৰটো কেনেকুৱা হৈ গৈছে, বহুতেই ধুনীয়া, খাবলৈ বিৰাটেই টেষ্টি হয়। যিসকলে খাই পোৱা নাই, বনাই পোৱা নাই, তেওঁলোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে খাই। কেতিয়াবা অলপ বেলেগ ধৰণেও খাব লাগে নহয় জানো। আৰু এয়া চাওক নমৰাৰ আগে আগে মই দেখাইছোঁ এবাৰ। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ধন্যবাদ।